সকলোকে নমস্কাৰ জনাই মনসা সমিজ ব্লগৰ অন্যটি ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি যেহেতু অনলাইনত নতুন প্ৰডাক্ট এটা অৰ্ডাৰ কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান ভিডিঅ' কৰি দেখাওঁ। আৰু যিসকলে এই প্ৰডাক্টটো ঘঁহিছে তেওঁলোককতো হয়তো নতুনকৈ ক'বলগীয়া কোনো কথাই নাই, হয়তো ভাল পাইছে। আৰু যিসকলে ব্যৱহাৰ কৰা নাই তেওঁলোকে এইটো প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে। আৰু যিহেতু আজি অনলাইনত অৰ্ডাৰ কৰা হৈছে মই ভাবিলোঁ আপোনালোকক অলপ দেখাম। তাকে এইটো আপোনালোকে হয়তো মামা প্ৰডাক্টৰ হয়তো এইটো বিষয়ে চাগে হয়তো নতুনকৈ ক'বলগীয়া নাই, কাৰণ আগৰ ইউটিউবাৰসকলেও কৈছে যে বস্তুটো কিমান ভাল, আৰু যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকেতো ভাল ফলাফল পাইছে। আৰু মই ভাবিলোঁ এতিয়া এইটো হৈছে আপোনাৰ এইটো হৈছে ফেচ ৱাছ, এইটো হৈছে চুলিত লগোৱা তেল, আৰু ইয়াৰ ভিতৰত কি আছে মই দেখাই দিছোঁ ৰ'ব। যিহেতু মই মোবাইলটোত এখন হাতে ধৰি আছোঁ আৰু এখন হাতে উলিয়াবলৈ বহুত বেছি দিগদাৰ হৈছে। এইখন এনেকৈ কৰি লগাই তেলটো, যিহেতু ইয়াত হয়তো আৰু দিছে চাগে দেই। মোবাইলটো ইয়াত থৈ লৈছোঁ। আৰু বেলেগ নাই, একো দিয়া নাই। হয়তো চাগে ইয়াত এইটো এনেকৈ লগাব লাগিব। ইয়াত এইটো হয়তো ধৰিব পৰা নাই, এইটো কেনেকৈ কি কৰিব লাগিব। আপোনালোকে বাৰু জানে নেকি এইটো কেনেকৈ লগায়? যদি জানে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন। আচলতে এনেকৈ ডাইৰেক্ট ধৰিব পৰা নাই আচলতে এইটো কেনেকৈ। একেবাৰে নতুন যে প্ৰডাক্টটো ময়ো তেনেকৈ ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে ফাৰ্ষ্ট টাইম আনিছোঁ, গম পোৱা নাই কেনেকৈ লগাই। চাব লাগিব ইউটিউবত মাৰি কেনেকৈ লগাব পাৰি। বাকী একো দিয়া নাই। আৰু এইটো হৈছে শ্বেম্পু, এইটো হৈছে তেল, আৰু এইটো হৈছে ফেচ ৱাছ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদিও বেয়া পায় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে ভাল পায় ছাবস্ক্ৰাইব কৰি যাব। আৰু নতুন নতুন ভিডিঅ' পাবলৈ তেতিয়া বনাবলৈ মোৰো আচলতে আগ্ৰহী হৈ যাওঁ যে ভাল পাইছে ৰাইজে চাই। যদি আপোনালোকে কোনো একো নকয় তেনেহ'লে কেনেকৈ গম পাম ভিডিঅ' চাই ভালেই পাইছে নে বেয়াই পাইছে। প্লিজ প্লিজ প্লিজ